হেল্ল' বন্ধুসকল, স্বাগতম পুনৰ এটা নতুন ভিডিঅ'লৈ। আজি মই ইটো ভিডিঅ'ত দেখুৱাম যে নতুনকৈ জিমেইল একাউণ্ট কেনেকৈ খুলিব। বলক তেনেহ'লে দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ হোম স্ক্ৰীণটো খুলি ল'ব। পিছত আপুনি আপোনাৰ জিমেইল এপটো য'ত আছে তাত এবাৰ টিপিব, গৈ জিমেইলত এবাৰ দবাব। জিমেইলত দবাৰ পিছত এৰো এটা দেখুৱাই আছোঁ মই, প্ৰফাইল অপশ্যনত এবাৰ টিপিব। ইয়াতে আহি আপুনি এড আনাডাৰ একাউণ্ট আছে, ইয়াতে যিটোত এৰো আছে ৰেড কালাৰৰ, এইটোত টিপিব। তাৰপিছত গুগলত এবাৰ টিপিব, যেনেদৰে এতিয়া মই দেখুৱাই আছোঁ এনেদৰে। তাৰপিছত আপোনাৰ মোবাইলৰ স্ক্ৰীণ লক বা ফিংগাৰ প্ৰিণ্ট লকটো এবাৰ টিপিব। তাৰপিছতে লোডিং হৈ আছে, অলপ লোডিং হোৱাৰ পিছত ইয়াতে ক্ৰিয়েট একাউণ্ট বুলি ওলাইছে, যিটোত মই এৰোটো দিছোঁ। ইয়াতে আপুনি এবাৰ টিপিব। তাৰপিছত পাৰ্চনেল ইউজত টিপিব, যিটো ওপৰত আছে পাৰ্চনেল ইউজ, ইয়াতে এবাৰ টিপিব। পিছত আপোনাৰ ইয়াতে দুটা অপশ্যন ওলাইছে, ফাৰ্ষ্ট নেম আৰু ছাৰ নেম। গতিকে ফাৰ্ষ্ট নেমত আপোনাৰ নামটো আৰু ছাৰ নেমত আপোনাৰ উপাধিটো। গতিকে ইয়াতে নামটো মই দিছোঁ দীপক, আৰু ছাৰ নেমত কেৱল আৰটো দিছোঁ। আপুনি আপোনাৰ উপাধিটো দিব। তাৰপিছত নেক্সট কৰিছোঁ। নেক্সট কৰাৰ পিছত ইয়াতে ডে, মন আৰু ইয়েৰ ওলাইছে। ডেৰ হৈছে আপোনাৰ জন্মৰ তাৰিখটো, আৰু মনত হৈছে মাহ, আৰু ইয়েৰত হৈছে আপোনাৰ চনটো, যিটো জন্ম চন। ইয়াতে মই তাৰিখ আৰু মাহটো বহাই এতিয়া চনটো বহাব লৈছোঁ, 1996। ইয়াতে জেণ্ডাৰ আছে, জেণ্ডাৰত আপুনি একবাৰ ছিলেক্ট কৰিব। তাৰপিছত ইয়াতে ফিমেল, যদি মহিলা হয় ফিমেল, পুৰুষ হ'লে মেল। গতিকে মই পুৰুষ, গতিকে মেলটোত মই টিপিছোঁ। তাৰপিছত নেক্সট, ইয়াতে ক্ৰিয়েট এ জিমেইল এড্ৰেছ বুলি আছে। ইয়াতে আপুনি সৰু ফলাতে একে লেঠাৰি আপোনাৰ নামটো লিখি দিব, যেনেকৈ এতিয়া মই দেখুৱাই আছোঁ আপোনাক, দীপক আৰ, একে লেঠাৰি। তাৰপাছত নেক্সট, ইয়াতে দীপক আৰ নামত আছে বোলে জিমেইল, গতিকে ইয়াতে দুটা জিমেইল দিছে মোক, মই তাৰে এটা জিমেইল ছিলেক্ট কৰিম, যিটো মোক পচন্দ হয়। এটা জিমেইল পচন্দ হৈছে, সেইটোত মই ছিলেক্ট কৰি নেক্সট টিপিম। নেক্সট টিপাৰ পিছত ইয়াতে পাছৱৰ্ড বনাব কৈছে। পাছৱৰ্ডটো আপুনি নাম দিব পাৰি, বেলেগৰ হওক নিজৰ হওক। তাৰপাছত *1 2# এইবিলাক দবাব পাৰি। ইয়াতে মই স্ক্ৰীনটো ব্লাৰ কৰিছোঁ, যাতে কপিৰাইট পলিচি নাহে আৰু বেলেগে গম পালে এইটো মিছ ইউজ হৈ যায়। গতিকে সেইবাবে জনাব নালাগে কাকো আপোনাৰ পাছৱৰ্ডটো। তাৰপিছত পাছৱৰ্ডটো নেক্সট টিপিব। নেক্সট টিপাৰ পিছত ছেভটো টিপিব। ছেভ টিপাৰ পিছত অলপ স্ক্ৰলিং ডাউন কৰিব, মানে অলপ ডিছপ্লেটো টাচ কৰি উঠাই দিব। য়েছ আই এম ইনত টিপিব। তাৰপিছত নেক্সট, ইয়াতে আপোনাৰ জিমেইলটো ওলাইছে। তাৰপিছত নেক্সটটো টিপিব। নেক্সট টিপাৰ পিছত অলপ স্ক্ৰলিং ডাউন, এনেকৈ অলপ উঠাই দিব। আই এগ্ৰি ওলাইছে, এইটোত আই এগ্ৰিটোত আপুনি টিপিব। অলপ লোডিং লৈছে, লোডিং লোৱাৰ পিছতে আমাৰ জিমেইল হৈ গ'ল। যদি ভিডিঅ'টো চাই অলপ হ'লেও সহায়ক হৈছে, তেনেহ'লে ভিডিঅ'টো এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।